समाव दंफैयो आङो उदालगुरि जिल्लानि सिङाव थानाय आथ्रिघाटनि नैबे अथ्रिमुनि खुन्दुआव जि अथ्रिमुनि खुन्दुआव गंसे फुख्रि बे फुख्रिनि बाथ्राखौ सानोब्ला साफ्रोमबो सुबुंनि गोसोआव मोनसे सानखांनाय फैगोन दि बे फुख्रियाव मा गुन दङ दा बेनि सोमोन्दै जोङो मिथिनो थाखाय जोंजों ओनसोलनि रायजो राजाफ्रा दंफैयो फै जों बिथांमोननिफ्राय माखासे बे फुख्रिनि सोमोन्दै आसलथे सोर बानायनाय आरो सोर बबे समाव बे फुख्रिखौ जावनाय जादोंमोन बेफोरनिफ्राय जों माखासे बाथ्राखौ जोङो थोंजोङै मिथिनो नाजानि। जय श्री राम। এইটো হ'ল আত্ৰিমুনি আশ্ৰম আত্ৰিমুনি কুণ্ড। ইয়াতে যিমান পানী হ'লেও পানী নাথাকে আৰু তেতাতে ৰাম আহি ফালে ইয়াতে হোম যজ্ঞ কৰি গৈছে। তেতিয়াৰ পৰা হোম যজ্ঞ লাহে লাহে অলপ অলপ মানে হৈয়ে আছে। আৰু আপোনালোকৰ এই লিখা আছে ব্ৰহ্মা বিষ্ণু ইয়াতে আহি পালে কেঁচুৱা হৈ গৈছে। এইটো একদম ভগত লিখা আছে প্ৰমাণ আছে। আৰু ইয়াতে আপোনালোকে যিমানে চেষ্টা কৰক যিমানে হেৰি কৰক মনৰ কামনা আপোনালোকে পূৰ্ণ হৈ যাব মন যদি পবিত্ৰভাৱে যদি আছে। দেখোনতে খাল দেখা যায় এই খালতে বহুত পবিত্ৰ ইয়াতে আছে লুকাই আছে। নিজৰ মনটো পবিত্ৰ কৰিলে চব পবিত্ৰ হ'ব। আৰু ইয়াৰ পৰা ৰামে আহি দৈত্যকে বধ কৰি আৰু পোহৰ হ'ল। পোহৰ হোৱাৰ পিছতে সীতা মাইৰ কাষতে পৰাই মানে বিদায় লৈ মানে তেওঁলোক ইয়াৰ পৰা যাওঁতে যাই পেলাই এই কিবা নাগৰিজুলি বলিয়া নদী আছে। যেতিয়া সীতা মাই যাৱাৰ লগে লগে মানে সীতা মাই কৈ আছে যে মোক প্ৰতিদিন মোক পিয়াহ লাগিছে মোক পানী খোৱাওক। তেতিয়া ৰামে চিন্তা কৰি ইয়াতে মৰুভূমিত ইয়াতে পানীটো কোনো জেগা নাইয়ে। তেতিয়া লক্ষ্মণ শুনিলে। লক্ষ্মণ শুনাৰ পিছত লক্ষ্মণ ক'লে বৌ এইটো কি কথা আপুনি ক'লে নহয় দেৱৰ মই পানী বহুত পিয়াহ লাগিছে এতিয়া খোজকাঢ়িব নোৱাৰা হৈছোঁ। হয় নেকি? হয় তে ঠিক আছে মই পানীৰ বুদ্ধিটো মই কৰিম। তেতিয়া লক্ষ্মণে এটা ধ্যান কৰি পাতালত মাৰিলা বান। তেতিয়া পাতালত মাৰা বান মাৰিৰ পিছত পাতালৰ পৰা গংগা মাই ওলাই আহিছে। যেতিয়া ওলাই আহি যোৱাৰ পিছত তাতে মানে তেওঁলোকে 3 মুঠি পানী খাই তাতে 10 মিনিট 20 মিনিট মান বহিছে। আৰু বহি পালে এই জেগাখন নাম হ'ল বলিয়া নদী। তাৰ পৰা পানী চানী খাই পিয়াহ খাই তেনেকৈ তেওঁলোকে ওলাই গৈছে। এই যে নাও কাটা নাম আছে যে আগতে নাও বান্ধা আছিল তাতে। তো নাও বান্ধাতে সেই নাৱত তেওঁলোকে পাৰ হৈছে। পাৰ হৈ পেলাই এনেকুৱা তেওঁলোকে এই বশিষ্ঠ মুনি আশ্ৰমতে গৈ পাইছে। জয় শ্ৰীৰাম সীতাৰাম ৰাধে ৰাধে। মই সৰু থাকোঁতে বহুত দ আছিল এনেকুৱা জঙা দ আছিল কোৱা নিচিনা বহুত দ আছিল। ওলাই ফালে সোমাবলৈ কষ্ট আছিলে আমাৰ। ওলাই সোমাই ফালে আমি খান্দিছিলোঁ কমচে কম। হয় ভিতৰত আমি ওলাওঁতে এংৰা তামা পইচা এইবিলাক ওলাইছিলোঁ বহুত দিন আগত মোক সৰু থাকোঁতে। এইটো আছিলে এইটো পানী আগতেতো পুৰ জংঘল আছিল দ আছিল পানী নাথাকে আগতে। এতিয়া অলপ এতিয়া পানী জমে অলপ এতিয়া পোৱা যায়। এইটো খান্দিলে ভিতৰত আছে কিবা কিবি আংৰা চাংৰা পূৰা পাইছিলোঁ আমি পাইছিলোঁ সৰুকালে। এইটো ভগৱানৰ টাইমত ঋষিৰ টাইমত হয়। খাল নহয় এইটো ভগৱানৰ যুগৰ খাল হয়। তো মানুহ ভাবে মামলি বুলি মামলি নাই ইয়াতে বহুত সত্য আছে। তো মানুহ বনোৱাটো কিমান সত্য থাকে বোলে এইটো ভগৱানৰ যুগত হয়তো ভগৱানে বনোৱা খাল হয় এইটো। এইটো বহুত সত্য আছে। আৰু খান্দিব পাৰিলে আগৰতো তামৰ পইচা কয়লা এইবিলাক এতিয়াও লগ পাব পাৰি। কিন্তু এতিয়া অকণমান মাটি হৈছে অলপ খনিব পাৰিলে বহুত আছে ইয়াতে সত্য বহুত আছে। ৰাম সীতা ইয়াতে আহোঁতে এটাত বহি ফালে হোম যজ্ঞ কৰি ফালে অত্ৰিমুনি কুণ্ডত ইয়াতে সিহঁতিয়ে বাস লৈছিল ৰাম সীতাই। আৰু হোম বিশ্বাস আছে এইটো একদম সত্য কথা এইটো। এতিয়া মহাভাৰতটো লিখা আমি এতিয়াও পাম সেইটো কথা সত্য আছে এইটোত এনেকুৱা হয় এইটো। আৰু জয় কৃষ্ণ ৰাম।